উপস্থিত আছে জাহ্নবী ডেকাক কবিতা এটা পাঠ কৰিবলৈ আমি সেৱা ধৰিছোঁ। জাহ্নবী ডেকা এগৰাকী সুদক্ষ আবৃত্তিকাৰ। কৃষ্ণ, মই পাঠ কৰিবলৈ আগবঢ়া স্বৰচিত কবিতাৰ শিৰোনাম হে জগতগুৰু। হে জগতগুৰু, দৃঢ় লক্ষ্যৰে তুমি আগবাঢ়িলা, গঢ়িবৰ মানসেৰে বৰ অসম। কুসংস্কাৰৰ কণ্টকময় পথত সংস্কাৰৰ বীজ সিঁচি তুমিয়েতো কৰি গলা সমাজৰ কল্যাণ সাধন। জাতিভেদৰ বিৰুদ্ধে ৰণতুৰ্য বজাই একতা আৰু সম্প্ৰীতিৰ জয়গান গাই হে জগতগুৰু শিকাই গলা তুমি মানৱতাৰ ভাষা। কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম বুলিও তুমি বুজালা। উগ্ৰশাক্তপন্থীৰ দ্বাৰা সমাজত বিয়পি পৰা সমস্ত ভ্ৰান্তিনাশী কৈ গলা সেই সত্য যে নিৰীহ প্ৰাণী এটিক হত্যা কৰি অৰ্জন নকৰে কোনেও একো পুণ্য। তোমাৰ তেজস্বিতাত পৰাভূত হৈ বঢ়াৰ পুৱে তোমাতেই শৰণ লৈ কৰি গ'ল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ। এক দেও এক সেয় একবিনে নাই কেয় এই ধৰ্মৰ সাৰ। অন্ধকাৰত ডুবি থকা নিচলা অসমীয়াৰ জ্ঞান চক্ষু মুকলি কৰি সাহিত্যৰ মাজেৰে বিলালা জ্যোতি। ভক্তি ৰত্নাকৰ আৰু তুতয় শ্ৰুতয়ে প্ৰমাণ দিয়ে তোমাৰ যে সংস্কৃততো অপাৰ বুৎপত্তি। কীৰ্তন ঘোষা ভাগৱত দশম গুণমালা অপূৰ্ব অনন্য আৰু অনবদ্য কৃতি, এইবোৰ ফচলেই চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰালটি। 10খন ধৰ্মগ্ৰন্থ 6খন ভক্তিতত্ত্ব কাব্যৰে সাহিত্যৰ পথাৰখনত সিঁচি গলা অমূল্য সোণগুটি। হে জগতগুৰু, চিহ্ন যাত্ৰাৰে আৰম্ভ কৰিলা সংস্কৃতিৰ পথাৰত প্ৰথমটো খোজ। তাৰ পিছৰ পৰা বৰগীত 6খন অংকীয়া নাট পকাকেৰু পাৰা 2টি দেৱভতিমা 3টি ৰাজভতিমা সমূহ সৃষ্টিৰাজিৰে তুমি অজ্ঞানতাৰ আন্ধাৰ বিনাশী জ্ঞানৰ আলোকেৰে অসমক আলোকিত কৰিলা। হে শংকৰ গুৰুজনা, বৃন্দাবনী বস্তৰ যি কৰিলা সৃষ্টি তাৰেই আজি বিদেশৰ মিউজিয়াম শুৱনি। সত্ৰ নামঘৰ তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান, য'ত সঞ্চাৰিত হয় জাতিৰ প্ৰাণ। সত্ৰীয়া সংস্কৃতি আমাৰ স্বাভিমান। দুবাৰকৈ কৰি তীৰ্থ ভ্ৰমণ অসমৰ সংস্কৃতিত সংযোজন ঘটালাহি সূত্ৰধাৰ আৰু গায়ন বায়ন। তুমি দিহা দি যোৱা নৈবেদ্যৰ মাজতো বিজ্ঞান আছে। বিশ্ব দৰবাৰত অসম মাতৃৰ শিৰত গৌৰৱৰ মুকুট থাপিছে গুৰু তোমাৰ অক্লান্ত কৰ্মৰাজিয়ে। হে জগতগুৰু, তুমি জাতিৰ কাণ্ডাৰী, হৃদয়ৰ হৃদয়ে বোৱাবলৈ তুমিয়েতো শিকালা নিৰৱধি পবিত্ৰ মন্দাকিনী। কৃষ্ণ।